নমস্কাৰ, ৱেলকাম মাই ইউটিউব চেনেল ডেটা বৰুৱা। এতিয়া আমি এটা জেগাত ফুৰিবলৈ গৈ আছোঁ, আপোনালোকক দেখাম তাত কি কি আছে কি কি নাই। আৰু ইয়াৰ আজি মোৰ নতুন ব্লগ, আজি ফাৰ্ষ্ট ব্লগ হয়। এয়া মোৰ লগৰ সেইকেইজন একেলগে যাম, আমি একেলগে মানে তাতে ব্লগ বনাবলৈ যাম। সেইকেইজন একে ব্লগাৰে হয়। এইজনৰ নামটো হৈছে বন্ধু। হয়, যাবলৈ ৰেডি ব'লা, একেলগে ব'লা ব'লা। এয়া আমিও ষ্টাৰ্ট কৰিব লৈছোঁ এতিয়া। বাইক ষ্টাৰ্ট কৰা। এতিয়া আমি লিখাবলৈ আপোনালোকক দেখাম। আলমগড় ৰোডত গৈ আছোঁ। এতিয়া আপোনালোকে চাই থাকক, আগত এটা তেল ডিপু আছে, NRL তেল ডিপু। চাই যাওক, ইয়াৰ ভিউটো মজা লওক। প্ৰাকৃতিক দৃশ্য। তেলটো ভৰাই লওঁ, বাইকখনত যিহেতু তেল নাই, তেলটো অলপ কমি দিছে। এতিয়া ফাইনেলি আমি তেল ডিপুৰ পৰা আহিলোঁ। আৰু ইয়াত চাওক, মোৰ লগৰজনে মুখ ধুই আছে ধুনীয়াকৈ। গৰম আজি, ৰ'দটো বহুত বেছি ডাঙৰ। চাওক এইটো কিমান ডাঙৰ ৰ'দ হৈছে আজি। তাকে ৰ'দ দিয়াৰ কাৰণে গৰমত থাকিব নোৱাৰাৰ কাৰণে মুখখন ধুই আছে। সৌৰা মুখ ধুই আছা নেকি? মুখ ধুইছে, বহুত গৰম। কেনেকুৱা আছে পানীটো? কেনেকুৱা আছে পানীটো? ভালনে? পানীটো বহুত ভাল। এইটো পাহাৰৰ পৰা নিগৰি আহিছে পানীটো। এয়া দেখিছে ভূমিস্খলন কেনেকুৱাকৈ হৈছে। আচ্ছা, ৰ'বা ময়ো ধুই লওঁ অলপমান। ধুই লোৱা অলপমান ধুই ল'ব লাগিব। এই পানী কেনেকুৱা পাহাৰৰ পানী। আজি ফাৰ্ষ্ট মুখ ধুম আৰু দেই। বাপৰে বাপ, এতিয়া সঁচাকৈ ঠাণ্ডা লাগি গ'ল দেই। ঠাণ্ডা এই এজন মোৰ লগৰ আহি আছে। এইজন বন্ধু, এওঁ আমাৰ ব্লগাৰে হয়। এজন দীপ ডেকা বৰুৱা ব্লগ বুলি আছে, আপোনাৰ চাবা আৰু লগত ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আজি এইটো মোৰ ফাৰ্ষ্ট ব্লগ, আপোনালোকে চাব আৰু মোক অলপ প্ৰেৰণা দিব। যেনেকৈ মানে আজিলৈকে এটাও ভিডিঅ' বনোৱা নাই, আজি ফাৰ্ষ্ট বনাইছোঁ। মানে কেনেকৈ এডিট কৰে সেইটোও নাজানো। জাষ্ট ওলাই আহিলোঁ আৰু অলপ ভিডিঅ' বনাওঁ বুলি, আপোনালোকক দেখাওঁ বুলি, পৰিৱেশবিলাক কেনেকুৱা কি আছে। এই আজি মটৰচাইকেলৰ পৰা ফাৰ্ষ্ট ভিডিঅ'টো স্কিপ নকৰাকৈ আগলৈকে চাই যাওক। আহক একেলগে আমি জেগাবোৰ চাই যাওঁ। আমি এটা বেলেগ জেগাত যাবলৈ ওলাইছোঁ। ইয়াৰ বাইক ষ্টাৰ্ট হৈ গৈছে। আমাৰ লগৰকেইজনৰ লাহে আগলৈ যাবলৈ ষ্টাৰ্ট কৰিছে। এতিয়া ব'লক একেলগে যাওঁ। মোৰ লগতে আপোনালোকেও গৈ থাকক। আপোনালোকে সেই পৰিৱেশটো চাই গৈ থাকক। আপোনালোকেও ভাল লাগিব, আমাৰতো বহুতেই ভাল লাগিছে। আৰু কেনেকুৱা পালে আপোনালোকে জনাব, লাইক কৰিব, কমেণ্ট কৰিব। এতিয়া আমি আৰু এটা জেগা আপোনালোকক দেখাম। গৈ আছোঁ আগলৈ।
এইকেইজন আমাৰ লগৰকেইজন আগত গৈ আছে। ব'লা ব'লা। নদীত যাবা নেকি? বলক আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে, স্কিপ নকৰাকৈ। আমি আপোনালোকক ভাল ভাল পৰিৱেশ দৃশ্য দেখাবৰ কাৰণে আমি চেষ্টা কৰিম। আমি ভুল জেগাত সোমাই ল'লোঁ দেখোন। সেইটো হয় জানো? আমি ৰাস্তাটো ভুল কৰি সোমাই গ'লোঁ। একো নাই, আমি বেক হৈ যাম এতিয়া। থাকোঁ, ঘূৰাই দিয়া। আমি আচলতে নদী পাৰতহে আহিছিলোঁ। আমি ভুল ৰাস্তাত সোমাই গ'লোঁ মানে, সেইবাবে এতিয়া আকৌ ঘূৰিব লাগিব। টানিব লাগিব নেকি? বাইকখন অলপ গধুৰ আছে, সেইকাৰণে টানিব লাগিব। আৰু টানিব নেকি? গধুৰ বাইক ল'লে সেইকাৰণে প্ৰব্লেম, একদম ঘূৰাব নোৱাৰি, গম পাইছেনে আপোনালোকে? সেইকেইজন জংঘলৰ মাজে এইটো আমি ভুল ৰাস্তাত সোমাই পালোঁ, গম পাইছা নাই? ৰাস্তাটো অলপ আগত আছে, কিন্তু আমি ভুল ৰাস্তাত সোমাই পালোঁ। ব'লা আগত, ব'লা আগত যাওঁ ব'লা। অ' মাই গড, কেনেকুৱা লাগিছে আজি পৰিৱেশটো দেখি? কেনেকুৱা লাগিছে? তুমি কি ক'ব বিচাৰা? হয়, এইজন ভাইটি বাইক চলাই আছে। ভাইটি অলপ লাজুকা, ই অলপ কথা ক'বলৈ টান পায়। এয়া আমাৰ চুমালদা ভাইটি, ৰাস্তা ভুল হ'ল আমাৰ। এইজন বন্ধুৰ শেষত আহি আছে। এতিয়া আমি ক'ত যাম? আমি নদী পাৰত যাম। যাব পাৰিম নে নাই ঠিক নাই, কিন্তু আমি আগত গৈছিলোঁ, ৰাস্তাটা ভুলকৈ গ'লোঁ। কিন্তু এতিয়া আমি আগত গৈ আছোঁ, এইটো ৰাস্তা হয়নে নহয় নাজানো। ব'লা আগত গৈ আহোঁ, হয় দেখিম। তো আপোনালোকেও চাই থাকক, কেনেকুৱা লাগিছে জনাব। দিছিলোঁ পৰিৱেশবিলাক কেনেকুৱা লাগিছে, ঠাইবিলাক কেনেকুৱা লাগিছে জনাব। দেই বাইক কৰি যাম। এতিয়া চাওক আপোনালোকে, পূৰা সোমাই আহিলোঁ নদী কিনাৰ ৰাস্তা দি আহিছোঁ আমি। এখন ভালকৈ আমি চাম কিন্তু এইটো ৰাস্তা হয়নে নহয় ঠিক নাজানো। আগৰ কেনেকৈ আছে কাৰণ আহি আছোঁ আৰু কি হয় দেখা যাব আৰু। শেষত আমি সেই স্থানটো পালোহি। আমি চাওক, আমি এইডোখৰ জেগাৰ কথাই আপোনালোকক কৈ আছোঁ। ইমান সময় অপেক্ষা কৰি অৱশেষত আমি ইয়াত পালোহি। এইটো চাওক, ইয়াৰ ভিউটো চাওক, আমাৰ সেই একদম পাহাৰৰ ভিতৰৰ পৰা নিগৰি অহা এইখিনি পানী। ইয়াতে বহুত সৰু হয় নদীখন। আমাৰ তাতে অসমত ভৈয়ামত গৈ এখন বহুত ভয়ানক ৰূপ লয়, বহুত ডাঙৰ হয় এখনত। এখন চাওক, আপোনালোকে এখন চাওক, ভালকৈ চাওক। চাওক, এইখন আমাৰ লিকাবালি টাউনখন। এখন চাই লওক ক'ত কি আছে, দেখিছেনে? ইমান ধুনীয়া সৌন্দৰ্য। চাওক, এইখন আমাৰ নদীখন। ইয়াৰ পৰা অলপ জুম কৰি দিব লাগিব, তেতিয়াহে আপোনালোকে দেখিব। এইখন চাওক, এইখন নদীখন, এইবোৰ টাউন আৰু লিকাবালি টাউন। এইকেইজন আমাৰ লগৰ কেইজন এতিয়াও লগতেই আছে। পিছা নেৰু। আজি মানে পিছা নেৰিব, সিহঁতি মোৰ লগতে থাকিব। য'তে যাম নিজৰ ৰাস্তা নিজৰ মৰ্জি। তেনেকুৱা নেকি ভাই?
নাইচ নাইচ ধুনীয়া বহুত ভাল লাগিছে আজি ইয়াতে আহি দেই বহুত ভাল লাগিছে আপোনালোকে আহক উপভোগ কৰক এনেকুৱা এটা মনোমোহা পৰিৱেশ চাবলৈ হেল্ল' তলত যাম বুলি টাউন হৈ পিনে আকৌ তলত এই তাত আহি ভালকে নাহিব পাৰে ইয়াত দৃশ্যটো ৰাস্তা বেয়া দেখিবলৈ পাইছে এতিয়া ভিডিঅ'টো মানে অন্তিম ক্ষণত উপস্থিত হৈছোঁ সেয়ে আপোনালোকৰ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বেলেগ একাউণ্টটো প্ৰেছ কৰি থৈ দিব বুলি আপোনালোকক অনুৰোধ জনাওঁ হেল্ল' কিবা কৈ দিয়া মোৰ চেনেলটোৰ বিষয়ে অলপ কিবা কৈ দিয়া লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব তেতিয়াহে আগলৈ আৰু ইমান নতুন নতুন ভিডিঅ' মটিভেট পাব ন বনাবলৈ এইফালে এজন আছে এইফালে কিবা কৈ দিয়া মই ক'ব এটাই বিচাৰোঁ আজি যিটো পৰিৱেশ আজি বহুত আমাৰ মেমৰিয়েবল হয় ভিডিঅ'টো আগন্তক যাতে আমি এনেকুৱা ভিডিঅ' আকৌ বনাই যাব পাৰোঁ সেইকাৰণে আপোনালোকে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি ৰাখিব এইফালে আমাৰ আছে বন্ধু আছে বন্ধু এইফালে আহা মোৰ চেনেলটোৰ বিষয়ে অলপ কিবা কৈ দিয়া দীপদা ব্লগ চেনেলটো সকলোৱে চাব বহুত ধুনীয়া হয় আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব লগৰবিলাকক এয়াই ক'লোঁ আৰু চাকা ইয়াৰ মোৰ দোষ্ট এজন আছে চাকা ব্লগ তেওঁ এজন ইউটিউবাৰে হয় তেখেতৰ আপোনালোকৰ মোৰ ডিছক্ৰিপশ্যনত দি দিম মোৰ লিংকটো এখেতৰ আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব আৰু মোৰ বিষয়ে অলপ কিবা কৈ দিয়া মানে বহুত কষ্ট কৰিছে মানে অলপ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা মানে বহুত কষ্ট হৈছে এই অলপ কষ্ট কৰিছে নতুনকৈ খুলিছে মানে একদম পূৰা নতুন একদম নতুন আজি মানে এইটো ফাৰ্ষ্ট ব্লগ হয় মোৰ চবে বন্ধু বান্ধৱীলৈ অলপ শ্বেয়াৰ কৰি দিবা ইয়াক এতিয়া আমি আমাৰ এইটো ভিডিঅ'টো